নমস্কাৰ, মোৰ অন্য এটা বগলে স্বাগতম জনাইছোঁ। আৰু এতিয়া ৰাতিপুৱা বাজিছে 9:30। এতিয়া গা পা ধুই আহিলোঁ, চাহ পানী খালোঁ, এতিয়া ৰুটি বনাম আৰু ভিডিঅ'টোত থাকিব। এয়া ছোৱালী পঢ়ি আছে, পৰীক্ষা আছে কালি, সেইকাৰণে এতিয়া ৰুটি খালোঁ, ৰুটি আৰু চাহ হৈ গ'ল। এতিয়া এই বাচন ধুওঁ মই, এয়া আজি বুটৰ দালিৰে খাইছিলোঁ, এয়া এইখিনি এতিয়া কাঢ়ি আছোঁ, ফ্ৰিজত থৈ দিম, কিন্তু গৰম দিন নে বেয়া হৈ যাব। এতিয়া বাচনটো কেৰাহীটো ক্লিয়াৰ কৰি আছোঁ। এয়া ভলিবম চাব গৈছিলোঁ আমি কালি, তাৰে খিচাৰী আৰু আচাৰ দিছিলে, সেই তাকে খাই আছিলোঁ আমি দোকান এখনৰ সন্মুখত চামুচেৰে। খুব গৰম আছিল জানেনে, একদম গৰম গৰম দিছিলে খিচাৰী আৰু পানী গিলাচ। নমস্কাৰ, এটা ধুনীয়া ৰাতিপুৱালৈ স্বাগতম জনাইছোঁ আৰু মোৰ ভিডিঅ'টোলৈকে। ইমান সুন্দৰ ৰাতিপুৱা বুলি কিয় কৈছোঁ জানেনে? ৰ'ব মই বাহিৰত দেখাই আছোঁ দেই। চাওক বাহিৰখন কি ধুনীয়া ন, ৰ'দো নাই, কি ধুনীয়া হৈ আছে, একদম ঠাণ্ডা ঠাণ্ডা পৰিৱেশ। আৰু ঠাণ্ডা, ইমান ঠাণ্ডা নহয় আৰু ঠাণ্ডা পৰিৱেশ। সদায় নিচিনা ৰাতিপুৱা উঠিলোঁ, গা পা ধুলোঁ আৰু এতিয়া এয়া চাহ খাই আছোঁ এক কাপ। এতিয়া চাহ খাই মোৰ কাম আছে, কাৰণ আজি আলহী আহিব। নিমকিৰে চাহ খাই আছোঁ। কালি ভলিবমত গৈছিলোঁ, তাৰে ভিডিঅ'টো বনালোঁ, কিন্তু কালি যে কৈছিলোঁ ভিডিঅ'টোত কৈছিলোঁ এঠাইত যাম বুলি, সেই ভলিবমতে গৈছিলোঁ, কিন্তু তাত আহোঁতে আমি দেৰি হৈ গ'ল, সেইকাৰণে পিছলৈ ৰাতিলৈ আৰু আলহীৰ কাৰণে মাংস মেৰিনেট কৰি থৈ দিছোঁ। ইফালে বনাম, তাৰমানে দুপৰীয়ালৈ ভাত খাব আহিব। আলহীৰ কাৰণে বনাই আছোঁ মাংস, কেপচিকাম, পিঁয়াজ আৰু এই ৰঙালাওৰে বনাম। এয়া ৰঙালাও ভাজি থৈ দিছোঁ, ৰঙালাও আৰু আলু এই দি আজি মাংসখন বনাম ৰঙালাওৰে। মই এতিয়া ভাজি আছোঁ এইখিনি। আলহী আহি পাইছে, বাছ ষ্টেণ্ডত আছে, ফোন কৰিছে, সেইকাৰণে যদি পাৰোঁ তেওঁলোকক দেখাম, আৰু যদি নোৱাৰোঁতো নায়েই, কাৰণ সকলোৱে কেমেৰাৰ আগত ওলাব নোখোজে। পাৰিলে দেখাম আৰু আপোনালোকে ভিডিঅ'টো থাকিব, চাব স্কিপ নকৰাকৈ। আলহীখিনি গ'ল, তেওঁলোকে চাহ পানী খালে, ভাত খালে ধুনীয়াকৈ, আৰু আমি বহুত সময় কথা পাতিলোঁ। এই অলপ আগতে গ'ল, খুব ভাল লাগিলে তেওঁলোকে অহাৰ কাৰণে। আধা সময় কেনেকৈ গ'ল গমেই নাপালোঁ। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, কাৰণ কালিৰো আছে আজিৰো আছে, সেইকাৰণে ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। যদি ভাল লাগিছে চাই, তেনেহ'লে লাইক এটা কৰিব, আৰু বেয়া নাপাই যদি ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ, বহুত ধন্যবাদ। আজিলৈ আহিছোঁ।